Hello guys, welcome back to my YouTube channel Monus Entertainment Blog আৰু মই আপোনালোক আজি চিনাকি কৰি দিব বিচাৰিছো ধাৰাবাহিক জগতৰ যি এজন সুদৰ্শ অভিনেতা এইজনে হৈছে আমাৰ অমলদা নমস্কাৰ সাক্ষী কদি কদি মেলো কদি উৰে জীৱনৰে মই দুখে যাবিছতে মত খাবলৈ এৰি দিম দুখে যায় অমলদা কেনেকুৱা লাগিলে যেহেতু লগ্ন গুৱাহাটীৰ পৰা আজি আমাৰ গোগামুখলৈকে যাত্ৰাটো কেনেকুৱা লাগিলে খুব ভাল লগা আসলতে অকমান দূৰ হয় আহোঁতে অকণ কষ্ট হয় যেতিয়া এটা সেই মানুহবোৰক লগ পাওঁ পাহৰি যাওঁ সেই কষ্টটো গোগামুখ আগতে আহিছোঁ আৰু বিবেকদাৰ ঘৰত মই আছোঁ আহি আচলতে যিমান ভাগৰ কষ্টত আহিলেও বিবেকদাহঁতৰ যি মৰম আদৰ মোৰ প্ৰতি থাকে তোমালোকৰ চবৰে সেইবোৰ পালে মই পাহৰি যাওঁ আচলতে দুখ ভাগৰবোৰ আৰু এইফালে গোগামুখ লখিমপুৰ এইফালে আহি আচলতে মই ভাল পাওঁ খুব ভাল লাগে আচ্ছা অমলদা আপোনাৰ অভিনয় জগতখনত কেনেকুৱা আৰম্ভ মানে ক'ৰ পৰা আৰম্ভ কৰিছিলে আপুনি কেনেকৈ ষ্টাৰ্টিং কৰিলে আৰু কেনেকৈ আহি পালে এইখিনি ঠাই সৰুৰ পৰাই অভিনয় কৰিছিলোঁ দেউতাও অভিনয় কৰিছিল আচলতে আমাৰ পৰিয়ালটো চবেই অভিনয় কৰে কেমেৰাত মই অকণ দেৰিকৈ আহিছোঁ নাটক কৰিছিলোঁ নাটক ডাইৰেকশ্যন কৰিছিলোঁ নিজৰ নাট্যগোষ্ঠী আছিলে প্ৰথম মই যেতিয়া VCD ফিল্মবোৰ আছিলে তেতিয়া কেইবাখন VCD ফিল্ম কৰিছিলোঁ বাকুত কুট অমানিশা তুমি আলক্ষ্য কৰিছিলোঁ সম্প্ৰীতি সেতু বুলি তাৰপিছত ধাৰাবাহিক প্ৰথম মই শাহু বোৱাৰী কৰিছিলোঁ বৰুৱা পৰিচালনাত তাৰপিছত আকৌ শাহু বোৱাৰী কৰিছিলোঁ তাৰপিছত আছাম ফাইষ্ট বেক কৰিছিলোঁ ভাড়াঘৰ কৰিছিলোঁ তাৰপিছত শেহতীয়াকৈ অলপ দিনৰ আগৰ ৰং চেনেলত বিধাতা কৰিছিলোঁ তাৰপিছত ছবি কৰিলোঁ তাণ্ডৱ পাণ্ডৱ হয় এতিয়া নিজৰ পৰিচালনাত দুখন ছবি আহি আছে প্ৰত্যুত্তৰ আৰু প্ৰতিদান বুলি গানো বহুত কৰা হৈছে কৰি থকা হৈছে তেনেকৈ সেয়াই আৰু আচ্ছা অমলদা যিহেতু আপুনি ধাৰাবাহিক জীৱনত বহুতখিনি আপুনি সংগ্ৰাম কৰিব আপোনাৰ ধাৰাবাহিক জীৱনত বা এই অভিনয় জগতখনত মানে ক'ৰবাত এনেকুৱা কিবা এটা হৈছে নেকি যিটো বস্তুৱে আপোনাৰ মানে স্মৰণীয় হৈ পৰিছে তেনেকুৱা স্মৰণীয় বহুত ঘটনা হয় আচলতে শ্বুটিঙত তো ক'লে হাঁহি উঠিব এনে থুলমূলকৈ কিবা এটা ক'ব নেকি জাষ্ট আপোনাৰ সৰু সুৰা এটা স্মৰণীয় মানে কি মই অলপ সময়ৰ আগতে মই বিবেকদাৰ লগত সেইবোৰ কথাই পাতি আছিলোঁ ইয়াত আহি এবাৰ শ্বুটিং হৈছিলে এইফালে বায়তৰ চাৰিওফালে মাতিছিলে মোক গান এটাৰ কাৰণে মই মানে হিৰঞ্জনী ফটো বিচৰা নাছিলোঁ হিৰঞ্জনী দেখিবলৈ কেনেকুৱা তাত গৈ পেলাই যেতিয়া মই দেখিলোঁ হিৰঞ্জনী 1 কুইণ্টেল 20 কেজিমান হ'ব তাৰপিছত প্ৰথম চাপটোতে মোক হিৰঞ্জনীক দাঙিব দিছিল মই 3বাৰমান ফেপাই গ'লোঁ দাঙিব নোৱাৰিলোঁ আৰু এনেকুৱা বহুত হয় ঘটনা শ্বুটিঙত অমলদা যিহেতু আপুনি অভিনয় জগতখনত বহুত দেৰি আগৰ পৰাই জড়িত হৈ আছে আৰু দেৰিকৈ মানে আপুনি কেমেৰাত আহিছে আপুনি ষ্টেজত আগতে পাৰফৰ্ম কৰিছিলে আৰু ষ্টেজত পাৰফৰ্ম কৰা আৰু মানে কেমেৰাত অহা দুটা বস্তু বহুত ডিফাৰেঞ্চ আচলতে ষ্টেজৰ যিটো নাটক পোনপটীয়া কানেকশ্যন থাকে দৰ্শকৰ লগত আৰু যদি এবাৰ শ্লিপ হৈ গ'ল কিবা এইটো গ'ল আৰু এইটো ৰিটাৰ্ণ কৰিব নোৱাৰি ৰিটাৰ্ণ কৰিবটো শুধৰাব পোৱা নাযায় এইটো কেমেৰাবিলাক কাট কৰা হয় ট্ৰেক কৰা হয় সেই এটা ডিফাৰেণ্ট কিন্তু মঞ্চত অকণমান আৰ্টিফিচিয়েল হয় অভিনয়বোৰ আমাৰ ভ্ৰাম্যমানকৈ এইটো দেখিবলৈ পোৱা যায় কিন্তু কেমেৰাত সাধাৰণতে নেচাৰেল এক্টিং কৰিলেহে ভাল লাগে এই ডিফাৰেণ্টটো সেইটোৱে মই ভাবোঁ আচ্ছা অমলদা দুআষাৰমান সংলাপ শুনিব পাৰিম নেকি যিহেতু আপুনি এতিয়া কৰি আছে কণ্টিনিউ বিধাতাখনৰ শেষ হৈছে বাৰু ডাইলগ এটা মই এটা নিগেটিভ কেৰেক্টাৰ কৰিছিলোঁ হৰিশংকৰ বুলি ডাইলগ কৈছিলোঁ বেকটেটৰ ফাইলটো ৰক্তিম ছাৰ কৰিব নোৱাৰে তন্নকৈ চালে মই ধৰা পৰি যাওঁ ইমানেই আৰু আচ্ছা অমলদা বলিউড চিনেমা জগত আৰু অসমীয়া চিনেমা জগতৰ দুটা বিভিন্ন পৃথক জলিউড বুলি কয় সেইখনো মানে কেনেকুৱা পৰিস্থিতিত গৈ আছে আৰু মানে বলিউডখন কেনেকুৱা পৰিস্থিতিত গৈ আছে আচলতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আছামিজ চিনেমা ইণ্ডাষ্ট্ৰিটো উদ্যোগ হোৱা নাই এতিয়ালৈকে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ অসমীয়া মানুহখিনি অসমৰ মানুহখিনিয়ে অসমীয়া চিনেমা কম চায় এজন প্ৰডিউচাৰ এজন প্ৰযোজকে যেতিয়া টকাখিনি খৰচ কৰি পেলাই চিনেমা এখন বনাব চিনেমাখন যদি আমাৰ দৰ্শকসকলে নাচায় অসমীয়া মানুহবোৰে হলত গৈ নাচায় সেই পইচাটো যেতিয়া নুঠিব প্ৰডিউচাৰজনে দ্বিতীয়বাৰবোৰো কিয় চিনেমা এখন বনাব বা হেভি বাজেট এটা কিয় খৰচ কৰিব তাৰ ফলত কি হয় এটা কম বাজেটত এখন চিনেমা বনাব লগা হয় আৰু সেই কম বাজেটটোত যিটো মানে যিমান পৰ্যায়ৰ চিনেমা এখন হয় সেই কেটেগৰীত এখন চিনেমা যাৰ কাৰণে কিছুমান হাই টেকন'লজি ইউজ কৰিব পৰা নাযায় চিনেমাখন চাই আমাৰ দৰ্শকে ভাল নাপায় গতিকে প্ৰথম কথা হ'ল আমাৰ যদি অসমীয়া চিনেমা জগতখন আমাৰ যি জলিউড উন্নতি কৰিবলৈ হ'লে আমাৰ অসমবাসী সকলোৱে আমাৰ অসমীয়া চিনেমাবোৰ আদৰি ল'ব লাগিব চাব লাগিব যিহেতু অমলদা আপুনি অভিনয় কৰি আছে আৰু এনে আমাৰ অসমীয়া যি অভিনেত্ৰীসকল আছে কোনজনী অভিনেত্ৰীৰ লগত আপুনি মানে বেছি ফ্ৰী পাইছে মানে অভিনয় কৰিবলৈ
সেইটো নকওঁ আচলতে এজনী কথা ক'লে বেয়া পাই যাব বাকীবোৰে বহুতৰ লগত কাম কৰিছোঁ মোৰ কথা নক'লে বুলি কওঁ ভালে লাগে চবৰ লগত হয় এই শেহতীয়াকৈ ৰিম্পিবাৰ লগত কৰিছিলোঁ হয় ভাল লাগিছে ভাল লাগিছে অনন্যাৰ লগতো কৰিছিলোঁ ভাল প্ৰিয়ংকা বৈশ্যৰ লগতো কৰিছিলোঁ ভাল চবেই ভাল আৰু অমল দাই খুব ধুনীয়া কবিতা আবৃত্তি কৰে অমল দা দুলাইনমান পাৰি নেকি দৰ্শকক মানে অকণমান শুনাই দিছোঁ কবিতা মই কেইবাটাও আগত লিখিছিলোঁ আৰু কেইবাটাও বাণীবদ্ধ কৰিছিলোঁ মাজতে তোমাৰ অবিহনে বুলি এটা কৰিছিলোঁ বিজয় ভূঞাই মিউজিক কৰিছে মোৰ এটা কবিতা আমি আওৰাই ভাল পাওঁ সেইটোকে অকণ আওৰাই দিছোঁ এটা ৰোমান্টিক কবিতা তুমি এৰি গ'লে কবিতাৰ নাম তুমি এৰি গ'লে চিগাৰেটৰ ধোঁৱাই লিখিম কবিতাৰ শব্দ কলমত ভৰা মেকলম নিকৃষ্ট মত আলি বাটেৰে ভুবুকা দাড়ি কোচাৰে অহা যোৱা কৰিলে তোমাৰ বেয়া লাগি মনে মানুহে মোক পাগল বুলি ক'লে তথাপি মই আপোচ নকৰোঁ তুমি প্ৰৱেশ কৰিবলৈ মোৰ হৃদয় দুৱাৰ যিদৰে খোলা আছিল প্ৰস্থান কৰিবলৈও খোলা থাকিব মাথো মোক দোষী সাব্যস্ত কৰি মোৰ হৃদয় কাৰাগাৰৰ পৰা তুমি ওলাই যাবা এৰা তুমি এৰি গ'লে চিগাৰেটৰ ধোঁৱাই লিখিম কবিতাৰ শব্দ কলমত ভৰা মেকলম নিকৃষ্ট মত যিহেতু আপোনালোকে দেখিছে মই অমল দাৰ লগত কথা পাতি আছোঁ আৰু অমল দা আহিছে আজি গুৱাহাটীৰ পৰা আমাৰ গোগামুখলৈ আৰু গোগামুখৰ আজি মোৰ ভিনদেউ ঘৰ বিবেক ভিনী ঘৰলৈ আহিছে আৰু আমাৰ লগতে আহিছে এয়া আৰু হিৰইন এজনীও আছে মই তেওঁলোকক অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব আৰু তেওঁক উৎসাহ জনাব ধন্যবাদ জ্ঞাপন কৰিছোঁ অমল দাক অম্বিবা যিহেতু আজি অমল দা গুৱাহাটীৰ পৰা আহি পালে আৰু এনে কেনেকুৱা লাগিছে অমল দাৰ লগত কাইলৈ আপোনাৰ শ্বুট হ'ব কেনেকুৱা অনুভৱ মাজত আছে দাদাই যিহেতু কাইলৈ যি শ্বুটিং হ'ব এই শ্বুটিঙৰ যি গান তেওঁৱেই গাইছে দাদা এনে কেনেকুৱা অনুভৱ যিহেতু অমল দাৰ লগত আপোনালোকে কাইলৈ শ্বুট কৰিব মোৰ নিশ্চয় ভাল লাগিছে আৰু আমি অমল দাক আনিব এনেকৈ ভবাই নাছিলোঁ অমল দাক আনিম বুলি কিন্তু অমল দাক আমি ফোন কৰিলোঁ কোৱা মতে অমল দাই ক'লে ঠিক আছে মই গতিকে ক'লে আৰু মনটো ভাল লাগি গ'ল যে অমল দাক পাম বুলি ভবা নাছিলোঁ তেওঁক ফ্ৰী থাকিলে দেখি পাই গ'লোঁ আৰু যিহেতু কাইলৈ আমাৰ শ্বুট আছে জেঠালমুখত আৰু আপোনালোকে চাব এটা খুব সুন্দৰ প্লেচ আৰু জেঠালমুখ এনেও অতি মোহনীয় মানে তাত প্ৰায় খুব ধুনীয়া এটা মানে নেচাৰেল মানে আৰু বহুত ধুনীয়া আছে পৰিৱেশটো আৰু তাত প্ৰায় আমাৰ শ্বুটিং হৈ থাকে মোৰ আগতো এটা বুলি এলবাম এটা শ্বুটিং হৈ গৈছে আৰু যেতিয়া এবাৰ অমল দা আহিছে বেছি ধামাকা হ'ব যেন মানে পাইছে মই ভাবিছোঁ তাৰমানে বহুত ধামাকা হ'ব আৰু তাতে পম্পী অমল দা মিলিছে আৰু ফিগাৰ আগত নয়নদা কৰিছিলে নয়নদা আহিছে কিন্তু নয়নদা ধুনীয়া কৰিছে কিন্তু এতিয়া ভাবিছোঁ অমল দা কৰিব আৰু ধামাকা হ'ব আগতকৈ মোৰ নিশ্চয় আৰু আপোনালোকে চাব গানটো গানটোৰ বিষয়ে দুআষাৰ যিহেতু আপুনি ইমান বহুত কষ্ট কৰে মই দেখিছোঁ আগতেও দাৰ লগতো আপুনি যেতিয়া শ্বট চলাই আছিলে তেতিয়াও মই গৈছিলোঁ কিন্তু মই ব্লগ কৰিব নোৱাৰিলোঁ মই খুব দেখিছোঁ খুব কষ্টত আপোনালোকে কামবিলাক কৰি থাকে এইবিলাক যে সৰু সৰু শ্বুটিঙত যিবিলাক কষ্ট আছে এইবিলাক কষ্টৰ ফলত এটা যে মানে ছাকচেছ পোৱা যায় তাৰপিছত আমি কৈয়ে কথা যে কষ্টকৰ মিঠা বুলি মই বহুত সৰুৰ পৰা কষ্ট কৰিছোঁ যিহেতু মোৰ গান গোৱাৰ ওপৰত আপোনাৰ মোৰ বহুত মানে মন আছিলে সৰুৰ পৰা ৰাপ আছিলে আৰু যিহেতু আমাৰ ঘৰৰ পাপাৰ আগতে গান গাইছিলে কিন্তু আমি ইমান উচ্চ টাইপৰ নহয় আমি নিম্ন টাইপৰ সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হয় তথাপিতো মই বহুত কষ্ট কৰি আহি আছোঁ ৰাইজৰ আশীৰ্বাদে আপোনালোকৰ আশীৰ্বাদে আৰু সেইবাবে ভাবিছোঁ মই আপোনালোকৰ আশীৰ্বাদতে যি ইমান দূৰ পাইছোঁহি যিহেতু অমল দাক আনিব পাৰিছোঁ মই নয়ন দাক আনিব পাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰক নিশ্চয় মই আৰু আপোনালোকে অলপ দিহা পৰামৰ্শ দিব হয়তো মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে আঙুলিয়াই দিব গানটোৰ দুলাইনমান অকণমান শুনিব পাৰিম যিহেতু দৰ্শকে চাই আছে অকণমান যদি শুনিব পৰা যায় পাৰিব কিয় নোৱাৰিব ঠিক আছে মই নিজৰে এটা শাৰী মই বনাই দিছোঁ হাউলি পৰিলে পথাৰ দীঘলকৈ ধানৰে থোক তেনেকৈ নকবি মই নাই বাচি ল'লোঁ মই যিহেতু মই গাই দিছোঁ আৰু সকলোৱে আৰু গানটোত কালি কোৰিঅগ্ৰাফ কোনে কৰিব কোৰিঅগ্ৰাফ কৰিছে আমাৰ জনপ্ৰিয় আমাৰ এক্টৰো হয় মানে হিৰোও হয় আৰু দেহামাই গানত কৰিছে নাম হৈছে কিশোৰ দাস আপোনালোকে সকলো চিনি পাই চাগে আৰু এবাৰ কৰিব আমাৰ বাচানুদা বুলি কয় এজন আৰু সংগীত আছে গানৰ কথা কৈছোঁ থাকি গৈছিলে মোৰ লগত গান গাইছে বন্তি কৰা আপোনালোকে দেখা পাব আৰু আপোনালোকক এটা কথা ক'বলৈ পাহৰি থাকিছোঁ মই কৈ দিছোঁ আমাৰ এজনৰ মনোজ এণ্টাৰটেইনমেণ্ট বুলি ইউটিউব চেনেল এটা আছে সকলোৱে তাত ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেলেগ ঘণ্টা
দবাই দিব আৰু লগতে মোৰতো কৈ দিছোঁ উৎপল এণ্টাৰটেইনমেণ্ট বুলি এটা ইউটিউব চেনেল আছে এইটো গৈ পেলাই মোক চাই মই ডেছক্ৰিপশ্যনত দি দিম বাৰু যিহেতু গাইজ আপোনালোকে দেখিলে আৰু মই সকলোখিনি আপোনালোক বিতংভাৱে জনাবলৈ চেষ্টা কৰিলোঁ আৰু কাইলৈ মই যাম শ্বুটিং প্লেচত আৰু আপোনালোকক থুলমূলকৈ কিছুমান দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে গাইজ যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ যি আপকামিং ভিডিঅ'টো হ'ব তেওঁলোক তেতিয়াহ'লে গাইজ আজিলৈ আহিছোঁ বাই বাই